নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোলৈ পুনৰ 60টাতকৈ অধিক কুৱেশ্যন লৈ আহিছোঁ। গতিকে আপোনালোকে এই কুৱেশ্যনকেইটা চাই বন বিভাগতে হওক বা আছাম পুলিচতে হওক বা অন্যান্য ৰেডিঅ' থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডতে হওক সেই ইণ্টাৰভিউবিলাকত উপকৃত হ'ব পাৰিব বুলি আশা কৰিলোঁ। গতিকে ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈকে সুন্দৰভাৱে চাই যাব। পোনপ্ৰথমে আপোনালোকক কৈলোঁ যে এই প্ৰশ্নকেইটাৰ আমাৰ আছাম পুলিচত অসম আৰক্ষীত চাকৰি পোৱা দাদা এজনে দিছিল, আৰু গতিকে এই কুৱেশ্যনকেইটা বহুত ইম্পৰ্টেণ্ট। গতিকে আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে প্ৰশ্নকেইটা ভালদৰে চাই যাব আৰু ভালকৈ জানি ল'ব, আৰু এই কুৱেশ্যনকেইটা যিমান পাৰে মনত ৰাখি ল'ব, যাতে আগন্তুক ভৱিষ্যতৰ পৰীক্ষাত এই প্ৰশ্নকেইটা আপোনালোকক কামত দিব। আৰু গতিকে সেইবাবে ভালকৈ চাই যাব। গতিকে ইয়াৰ প্ৰথম প্ৰশ্নটো আছিল, পুৰণি কামৰূপৰ 4টা ভাগ কি? পুৰণি কামৰূপৰ 4টা ভাগ আছিল ৰত্নপীঠ, কামপীঠ, স্বৰ্ণপীঠ আৰু সমাৰপীঠ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, আহোমসকলৰ ভাষাত অসমৰ নাম কি আছিল? আহোমসকলৰ ভাষাত অসমৰ নাম আছিল মুং দুন দুন খাম। অৰ্থাৎ আহোমসকলৰ ভাষা অসমৰ নামটো আছিল মুং দুন দুন খাম। আহোমসকলে অসমলৈ কেতিয়া আহিছিল? আহোমসকলে অসমলৈ 1228 খ্ৰীষ্টাব্দত আহিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, আহোম ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল? আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল স্বৰ্গদেউ চাওলুং চুকাফাই। অৰ্থাৎ আহোম ৰাজ্যখন বনাইছিল স্বৰ্গদেউ চাওলুং চুকাফাই। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, আহোমৰ প্ৰথম ৰাজধানী কি? আহোমৰ প্ৰথম ৰাজধানী হ'ল চৰাইদেউ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিল? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিল স্বৰ্গদেউ ৰুদ্ৰসিংহ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, আহোমৰ শেষ ৰজাজনৰ নাম কি? আহোমৰ শেষ ৰজাজনৰ নাম আছিল চন্দ্ৰকান্ত সিংহ। পিতৃক হত্যা কৰি ৰাজপথত বহা আহোমৰ ৰজাজন কোন আছিল? পিতৃক হত্যা কৰি ৰাজপথত বহা আহোমৰ ৰজাজন আছিল চুগলেংমুং। অৰ্থাৎ দেউতাকক হত্যা কৰি ৰাজসিংহাসনত বহা আহোমৰ ৰজাজন আছিল চুগলেংমুং। আহোম প্ৰথমতে হোৱা বিবাহক কি বুলি কোৱা হয়? আহোম প্ৰথমতে হোৱা বিবাহক চকলং বুলি কোৱা হয়। ল'ৰা ৰজাৰ প্ৰকৃত নাম কি আছিল? ল'ৰা ৰজাৰ প্ৰকৃত নাম আছিল চুলেকফা। সতী জয়মতী কোন আছিল? সতী জয়মতী আছিল আহোম ৰজা গদাধৰ সিংহৰ পত্নী। অৰ্থাৎ আহোম ৰজা গদাধৰ সিংহৰ পত্নীৰ নাম আছিল সতী জয়মতী। বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ভাস্কৰ বৰ্মন। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপ ৰাজ্যৰ কেইটা ভাগ কি কি? অৰ্থাৎ যোগিনী তন্ত্ৰ মতে পুৰণি কামৰূপৰ ভাগ 4টা। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, কিমান চনত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে? 596 খ্ৰীষ্টাব্দত ভাস্কৰ বৰ্মন প্ৰাগজ্যোতিষ ৰাজ্যৰ সিংহাসনত উঠে, অৰ্থাৎ বহে। নাগশংকৰ দেৱালয় কোনে সজাইছিল? নাগশংকৰ দেৱালয়টো সজাইছিল কামৰূপৰ ৰজা নৰশংকৰে। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন কোন আছিল? শালস্তম্ভ বংশৰ প্ৰথম ৰজাজন আছিল শালস্তম্ভ। শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে কিমান চনত? শালস্তম্ভই কামৰূপৰ সিংহাসনত উঠে বা বহে 650 খ্ৰীষ্টাব্দত। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম কি আছিল? শালস্তম্ভ বংশৰ অন্তিম ৰজাজনৰ নাম আছিল ত্যাগসিংহ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতীক কোন দেশৰ ৰজালৈ বিয়া দিছিল? শ্ৰী হৰ্ষৰ জীয়েক ৰাজ্যমতীক নেপালৰ ৰজালৈ বিয়া দিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, পাল বংশৰ অন্ত পৰে কিমান চনত? পাল বংশৰ অন্ত পৰিছিল 1112 চনত, অৰ্থাৎ 1112 চনত। পাল বংশৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? পাল বংশৰ প্ৰথম ৰজাজনৰ নাম আছিল ব্ৰহ্মপাল। পাল বংশৰ আৰম্ভণি কিমান চনত হৈছিল? পাল বংশৰ আৰম্ভণি হৈছিল 990 চনত, অৰ্থাৎ পাল বংশটোৰ আৰম্ভণি হয় 990 চনত। মালিক উজবেকে কোন চনত কামৰূপ ৰাজ্য আক্ৰমণ কৰিছিল? অৰ্থাৎ মালিক উজবেকে 1257 চনত কামৰূপ ৰাজ্যখন আক্ৰমণ কৰি দিছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল, অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কোনে কৰিছিল? অসমত আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল চুকাফাই। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল, চুকাফা ব্ৰহ্মদেশৰ কোন প্ৰদেশৰ পৰা অসমলৈ আহিছিল? চুকাফা ব্ৰহ্মদেশৰ মাওলুং প্ৰদেশৰ পৰা অসমলৈ আহিছিল, অৰ্থাৎ চুকাফাই ব্ৰহ্মদেশৰ মাওলুং প্ৰদেশৰ পৰা অসমলৈ আহিছিল। মুংডুং চুংখাম মানে কি? মুংডুং চুংখাম মানে হ'ল সোণৰ বাগিচাৰে ভৰা এখন দেশ। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল, জয়ন্তীয়া ৰজা যশু বৰ্মন কোনজন আহোম ৰজাৰ সমসাময়িক আছিল? জয়ন্তীয়া ৰজা যশু বৰ্মন নৰিয়া ৰজাৰ সমসাময়িক আছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল, আহোম ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে কিমান চনৰ পৰা কিমান চনলৈ? আহোম ৰাজ্যত পোনপ্ৰথমবাৰৰ বাবে মন্ত্ৰীৰ শাসন চলে 1376 চনৰ পৰা 1380 চনলৈ।
ইয়াৰ নেক্সট কুৱেশ্যন হ'ল কোনজন আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল? চুডাংফাক আহোম ৰজাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল, অৰ্থাৎ চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ কোনজন ৰজাই স্বৰগুৱালৈ অসমৰ ৰাজধানী তুলি নিছিল? অসমৰ চুডাংফা ৰজাজনে স্বৰগুৱালৈ অসমৰ ৰাজধানীখন তুলি নিছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল কোনজন আহোম ৰজাই স্বৰ্গনাৰায়ণ নাম লৈছিল? চুকাম্ফা আহোম ৰজাই কৈছে স্বৰ্গনাৰায়ণৰ নামটো লৈছিল। দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? দিহিঙীয়া ৰজা বুলি চুহুংমুঙক কোৱা হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল কোনজন আহোম ৰজাই অসমত প্ৰথম লোকপিয়ল কৰে? চুহুংমুঙে অসমত প্ৰথম লোকপিয়ল কৰে। চুহুংমুং আহোম ৰজাজনে অসমত প্ৰথম লোকপিয়ল কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল কোনজন আহোম ৰজাক গড়গড়ীয়াই ৰজা বুলি কোৱা হৈছিল? চুকলেংমুঙক গড়গড়ীয়াই ৰজা বুলি কোৱা হৈছিল। অসমৰ মৰীয়াসকল কি ব্যৱসায়ৰ লগত জড়িত আছিল? অসমৰ মৰীয়াসকল কাঁহৰ বাচন ব্যৱহাৰৰ লগত জড়িত আছিল। প্ৰথম আহোম বৰবৰুৱা কোন আছিল? প্ৰথম আহোম বৰবৰুৱা আছিল মোমাই তামুলী বৰবৰুৱা। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অসম বুৰঞ্জীত বৰফুকন পদৰ কোনে সৃষ্টি কৰিছিল? অসম বুৰঞ্জীত বৰফুকন পদটো সৃষ্টি কৰিছিল চুচেনফাই। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ কোনজন ৰজাক কোজা ৰজা বুলি কোৱা হৈছিল? অসমৰ কোজা ৰজা বুলি চুটিংফাক কোৱা হৈছিল, অৰ্থাৎ চুটিংফাক কোজা ৰজা বুলি জনা গৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল কোনজন আহোম ৰজাৰ ছত্ৰভংগ যুগ হোৱা বুলি দৈব্যগ্ৰহসকলে কৈছিল? শিৱসিংহ আহোম ৰজাজনে ছত্ৰভংগ যুগ হোৱা বুলি দৈব্যগ্ৰহসকলক কৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল বৰ ৰজা ফুলেশ্বৰী কোনজন আহোম ৰজা কোঁৱৰী আছিল? বৰ ৰজা ফুলেশ্বৰী শিৱসিংহৰ আহোম ৰজা কোঁৱৰী আছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল প্ৰথম আহোম বৰ ৰজা কোন আছিল? প্ৰথম আহোম বৰ ৰজাজন আছিল ফুলেশ্বৰী। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ ইতিহাসত কোনজন আহোম ৰাণীক দ্বিতীয় বৰ ৰজা উপাধি দিয়া হৈছিল? সৰ্বেশ্বৰীক অসমৰ ইতিহাসত সৰ্বেশ্বৰীক ৰাণীজনীক দ্বিতীয় বৰ ৰজা বুলি উপাধি দিয়া হৈছিল, অৰ্থাৎ অসমৰ ইতিহাসত সৰ্বেশ্বৰী আহোম ৰাণীজনীক দ্বিতীয় বৰ ৰজা উপাধি দিয়া হৈছিল। হস্তিবিজ্ঞানৰ পুথিখন কোনে ৰচনা কৰিছিল? হস্তিবিজ্ঞানৰ পুথিখন ৰচনা কৰিছিল সুকুমাৰ বৰকাইতে। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল কোনজন আহোম ৰজাৰ দিনত লতাকটাৰ ৰণ হয়? ৰাজেশ্বৰ সিংহৰ দিনত লতাকটাৰ ৰণখন হৈছিল, অৰ্থাৎ আহোমৰ ৰজা ৰাজেশ্বৰ সিংহৰ দিনত লতাকটাৰ ৰণখন হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল মণিপুৰৰ ৰাজকন্যা কুৰংগনীক কোনজন আহোম ৰজাই বিয়া কৰিছিল? মণিপুৰৰ ৰাজকন্যা কুৰংগনৰনীক ৰাজেশ্বৰ সিংহই বিয়া কৰিছিল। ইয়াৰ নেক্সট কুৱেশ্যনটো হ'ল মনিৰাম দেৱানৰ ফাঁচি কিমান চনত দিয়া হৈছিল? মনিৰাম দেৱানৰ ফাঁচি দিয়া হৈছিল 1858 চনত। ইংৰাজে বন্দী কৰা আহোম ৰজাজন কোন আছিল? ইংৰাজে বন্দী কৰা আহোম ৰজাজন আছিল পুৰন্দৰ সিংহৰ। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ আটাইতকৈ ওখ মন্দিৰটো কি? অসমৰ আটাইতকৈ ওখ মন্দিৰটো আছিল শিৱদৌল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অসমলৈ মান সেনাক আক্ৰমণ কৰি অনা আহোম সেনাৰ বৰফুকনজন কোন আছিল? অৰ্থাৎ অসমলৈ মান সেনাক আক্ৰমণ কৰি অনা আহোম সেনাৰ বৰফুকনজন আছিল বদন বৰফুকন। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল চিপাহী বিদ্ৰোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন কোন আছিল? চিপাহী বিদ্ৰোহত জড়িত থকা অপৰাধত ইংৰাজে ফাঁচি দিয়া অসমীয়া নেতাজন আছিল মনিৰাম দেৱানে, অৰ্থাৎ মনিৰাম দেৱান চিপাহী বিদ্ৰোহৰ লগত জড়িত থকাৰ কাৰণে ইংৰাজে তাক ফাঁচি দিছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী কোন আছিল? 1942 চনৰ আন্দোলনত গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ যাওঁতে শ্বহীদ হোৱা কিশোৰীজনী আছিল কনকলতা বৰুৱা, আৰু তেতিয়া 1942 চনত ভাৰত ত্যাগ আন্দোলন হৈ আছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল 1942 চনত কনকলতাৰ লগত শ্বহীদ হোৱা যুৱকজন কোন আছিল? 1942 চনত কনকলতাৰ লগতে এজন যুৱকো শ্বহীদ হৈছিল, সেই যুৱকজন হ'ল মুকুন্দ কাকতি। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল 1942 চনৰ আন্দোলনত বহৰমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী কোন আছিল? 1942 চনৰ আন্দোলনত বহৰমপুৰত শ্বহীদ হোৱা মহিলাগৰাকী আছিল ভোগেশ্বৰী ফুকননী, অৰ্থাৎ ভোগেশ্বৰী ফুকননীয়ে 1942 চনৰ আন্দোলনত বহৰমপুৰত শ্বহীদ হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰি সংঘৰ্ষক 1861 চনত মৃত্যু হোৱা ইংৰাজ বিষয়াজন কোন আছিল? অসমৰ কৃষক বিদ্ৰোহত ফুলগুৰি সংঘৰ্ষত ফুলগুৰি যেতিয়া সংঘৰ্ষ হৈ আছিল, যেতিয়া যুদ্ধ হৈছিল, তেতিয়া ইংৰাজ বিষয়া এজন মৃত্যু হৈছিল, আৰু সেই ইংৰাজ বিষয়াজন আছিল লেফটেনেণ্ট ছিংগাৰ। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ফুলগুৰি কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা কিমান? ফুলগুৰি কৃষক বিদ্ৰোহত মৃত্যু হোৱা কৃষকৰ সংখ্যা আছিল 54 জন।
ইয়াৰ নেক্সট কুৱেশ্যন হ'ল দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলায়ন কৰা অসমীয়াজন কোন আছিল? দিহিঙীয়া ৰজাৰ বাবে বনৰীয়া হাতী ধৰি দিব নোৱাৰি নিজ ৰাজ্য এৰি কোচ ৰাজ্যলৈ পলাই যোৱা অসমীয়াজন আছিল আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱ। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ৰজাঘৰীয়া দ্ৰব্যগ্ৰহ কৰা ভৱিষ্যতবাণীৰ কাৰণে ৰাজপথত নবহা স্বৰ্গদেউজন কোন আছিল? ৰজাঘৰীয়া দ্ৰব্যগ্ৰহ কৰা ভৱিষ্যতবাণীৰ কাৰণে ৰাজপথত নবহা অৰ্থাৎ ৰজাপথত নবহা স্বৰ্গদেউজন আছিল শিৱসিংহ। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? পথৰুঘাটৰ ৰণখন 1894 চনত হৈছিল। ইয়াৰ নেক্সট কুৱেশ্যন হ'ল ৰত্নমালা কিতাপখন কোনে ৰচনা কৰিছিল? ৰত্নমালা কিতাপখন লিখিছিল পুৰুষোত্তম বিদ্যানিধিয়ে। ইয়াৰ এইটোৱে হ'ল অন্তিমটো কুৱেশ্যন। কিমান চনত চুতীয়া ৰাজ্য স্থাপিত হয়? চুতীয়া ৰাজ্য স্থাপিত হয় 1189 চনত, অৰ্থাৎ চুতীয়া ৰাজ্যখন বনোৱা হয় 1189 চনত। গতিকে আজিলৈ এইকেইটাই আছিল কুৱেশ্যন আপোনালোকৰ বাবে। গতিকে আশা কৰোঁ এইকেইটা কুৱেশ্যন চাই আপোনালোকে ভৱিষ্যতৰ ইণ্টাৰভিউতে হওক বা কম্পিটিটিভ এক্সামতে হওক সেইবোৰত উপকৃত হ'ব পাৰিব বুলি আশা কৰিলোঁ। গতিকে সকলোলৈ শুভেচ্ছা জনাইছোঁ। গতিকে আশা কৰোঁ আপোনালোকে এই কুৱেশ্যনকেইটা ভালদৰে সুন্দৰভাৱে চাই লয় আৰু সুন্দৰভাৱে বুজি লয় আৰু মনত ৰাখে যাতে আপোনালোকে আহি থকা ইণ্টাৰভিউবোৰত উপকৃত হ'ব পাৰে। গতিকে সকলোলৈ পুনৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু যিমান পাৰে এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই উপকৃত হ'ব পাৰে আৰু নিজৰ মা দেউতাৰ বাবে হাঁহি বিৰঙাব পাৰে। গতিকে শেষত পুনৰ আপোনালোক সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু শেষত সকলোলৈ ধন্যবাদ দিছোঁ। থেংক ইউ।